এভৰিৱান আজি আকৌ এটা নতুন ভিডিঅ' লৈ পাইছা মই কলেজ আহি আছোঁ ভাইটি মোক থবলৈ আহিছে চাই থাককচোন ভিডিঅ'টো শেষলৈকে আজি আপোনালোকক আমাৰ কলেজখন দেখাম টেম্পুৰ পৰা নামি খোজ কাঢ়ি গৈ আছোঁ মই কলেজলৈ বুলি দেখিছে কণমানি এজনী আহিছে মাকৰ লগত খোজ কাঢ়িবলৈ আৰু মই কলেজ পাই গ'লোহি এখন আমাৰ কলেজৰ গেট হয় আজি কলেজত ইলেকশ্যন আছিলে বুলি গম নাপাওঁ আহিহে গম পাইছোঁ আৰু যে আজি কলেজত ইলেকশ্যন আছে সেইটো কাৰণে সকলো ষ্টুডেণ্ট আহিছে আজি অলপ যোৱা দেৰি হ'ল সেইটো কাৰণে মই ভিৰ নাপালোঁ এয়া দেখিছে আমাৰ কলেজৰ গৌৰৱ আমি ৰুমত বহি আছোঁ সকলো এজনী মোৰ বেষ্ট ফ্ৰেণ্ড আমি এতিয়া এছাইনমেণ্টৰ কাম কৰি আছোঁ চবেই ইয়াত বহি লৈ তাই কিবা এটা গালিও দিলে মোক মাজতে এতিয়া আপোনালোকক আমাৰ কলেজৰ কেম্পাছটো দেখাম চাওক কিমান ধুনীয়া আমাৰ NSS গ্ৰুপটোৱে ধুনীয়াকৈ ফুলৰ পুলি ৰুই দিছে আজিতো আমাৰ ক্লাছ নহ'লেই সেইটো কাৰণে আমি দুজনী এতিয়া ক'ৰবাত খাবলৈ যাম ইফালে তাই হোটেল বিচাৰি ফুৰিছে খাবৰ কাৰণে তাই মন পচন্দৰ হোটেল পোৱাই নাই এখনো এজনী বিচাৰি নাপালোঁ সেইটো কাৰণে আকৌ ঘূৰি আহিলোঁ আহি ভাবিলোঁ হিমাশ্ৰীতে সোমাম তাই আকৌ হিমাশ্ৰীত নোসোমাওঁ ক'লে সেইকাৰণে আমি এঞ্জেললৈ গ'লোঁ তাতে কিবা এটা খাম বুলিহে ইয়াতে দেখিলোঁ গণেশ বাবাৰ মূৰ্তি এটা আছে এতিয়া খোৱাৰ অৰ্ডাৰ দিলোঁ
দুইজনী ফটো দুকপিমান উঠি ল'লোঁ। এইফালে আমাৰ অৰ্ডাৰটো আহি গ'ল। এতিয়া আমি খাই ঘৰলৈ যাম দুইজনী। মই ইফালে টেম্পুত উঠি গুচি আহিলোঁ। তাই বেলেগ চাইডে হয়, মোৰ লগত নহয় বাৰু ঘৰ। এতিয়া মই ঘৰলৈ যাম। আৰু মই টেম্পুৰ পৰা নামিলোঁ। এইখন আমাৰ শ্ৰী শ্ৰী চামগুৰি বুঢ়াডিঙৰা থানৰ গেট। এইটো আমাৰ গাঁৱৰ ৰাস্তা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।